শতাংশ ছাত্ৰ ছাত্ৰী মুখে সুখী নহয় তেওঁলোকে মূল্যাংকন যি নম্বৰত লৈ তেওঁলোকে সুখী নহয় যিবোৰ ছাত্ৰ ছাত্ৰীয়ে 40 শতাংশতকৈও কম নম্বৰ পাইছে তেওঁলোকে ফাৰ্ষ্ট ডিভিজন পাইছে যিসকল ছাত্ৰ ছাত্ৰীয়ে 80 পৰা 85 শতাংশ তেওঁলোকৰ মাৰ্কছ আছিলে তেওঁলোকক কিন্তু থাৰ্ড ডিভিজন কৰা হৈছে যাৰ ফলত তেওঁলোক সুবিধা হৈ পৰিছে তেওঁলোকে কান্দোনত ভাগি পৰিছে তেওঁলোকৰ অভিভাৱকসকল আহি কৈফিয়ত বিচাৰিছে ইয়াৰ যি হেডছাৰ আছে হেডমাষ্টাৰ আছে তেখেতৰ ওচৰত কৈফিয়ত বিচাৰিছে আৰু জাতীয় বিদ্যালয় বকৰ পৰা মেট্ৰিক দিছিলোঁ কিন্তু মোৰ যিটো মাৰ্ক ডিজাৰ্ভ কৰোঁ সেইটো মই নাপালোঁ থাৰ্ড ডিভিজন দিছিল যিটো মই ডিষ্টিংশ্যন পাব লাগিছিল মই নাজানো মই কি ক'ম এতিয়া মই মানে তাৰ ভতিজী হয় কাৰণে আৰু এই ছাৰৰ ভতিজী তাৰ পৰা মানুহে ডিষ্টিংশ্যন দি দিলে আৰু মই নাজানো মোক কিয় থাৰ্ড ডিভিজন দিলে আপুনি 10ৰ মাৰ্কছ চাব পাৰে 9ৰ মাৰ্কছ চাব পাৰে মই আমাৰ তাতে কিতাপৰ বজাৰখিনি থৈ দিলে যে আমি আৰু ইমান মেট্ৰিক দিব লাগিব কিন্তু তাই দিনটা যাব যায়ে নে এইবাৰ 11ৰ কাৰণে পঢ়িব 12ৰ কাৰণে পঢ়িব কিন্তু আমি মেট্ৰিকৰে পঢ়ি থাকিম এইটোতো নহয় ন মোৰ ছোৱালীজনী ক্লাছ 9 এইটো অংকুৰৰ পৰা 70% 80% ওপৰত আহি আছে তো ক্লাছ 9ত মোৰ ছোৱালীজনী 80% আছিল আৰু ক্লাছ 10ত 86% আছিল যিটো আমাৰ ক্লাছ টেষ্টত আছিল সেই সন্দৰ্ভত আমাৰ যিখিনি ক্লাছ 9-10ৰ পৰীক্ষাৰ যিখিনি মূল্যাংকন কৰাইছে তাত মই কোনোদিন সন্তুষ্ট নহয় কাৰণ কিয় মোৰ ছোৱালীজনীক থাৰ্ড ডিভিজন হেৰি কৰিছে য'ত নেকি আমি এক্সপেক্ট কৰোঁ ডিষ্টিংশ্যন পোৱাটো এক্সপেক্ট কৰিছিলোঁ এক্সপেক্টৰ ডিষ্টিংশ্যন পাবই কিন্তু পাবই ইয়াত কিন্তু আমাৰ হেডমাষ্টাৰৰ যিখিনি আৰু তেওঁ বাৰে বাৰে কৈছে তেওঁ নিজক গা হাৰিব বুজি আছে আমি যে কমিটি ষ্টুডেণ্ট কমিটি ইয়াৰ মূল্যাংকনখিনি কৰিছে তেওঁলোকে যদি হাইস্কুললৈকে পঠাইছে তেওঁলোকে চাব লাগিছিল যে কোনটো ষ্টুডেণ্টে কিমান নম্বৰ পায় কোনটো ষ্টুডেণ্টে কিমান ডিজাৰ্ভ কৰে একচুৱেলি ষ্টুডেণ্ট কমিটিখনত কি তাত গোটেই মূৰ্খ মানুহখিনি আছিল নেকি তাত লিখা পঢ়া মানুহখিনি আছে তেওঁলোকে চাব নাজানিছিল নেকি আমাৰ ছোৱালীজনী ক্লাছ অংকুৰৰ পৰা তাৰমানে 90%ৰ ওপৰত আছে প্লাছ তাৰমানে আমাৰ ক্লাছ 9ত 80% পালে ক্লাছ 10ত যিটো পৰীক্ষা তাৰমানে ক্লাছ 10ত মাৰ্কটোতে তাৰমানে 86 পাইছে তাৰপিছত যিখিনি মাৰ্ক দিব লাগে হেডমাষ্টাৰে সেইটো বাৰু ঠিকেই দিছে আমাক হেডমাষ্টাৰে দেখাইছে আমিতো ঠিকেই দিছোঁ কিন্তু মানে ইয়াৰ পৰা বকো হাইস্কুলৰ পৰা যিখিনি মাৰ্ক দিছে মানে 30%ৰ তলত য'ত নেকি আমিতো সেইটো কল্পনা কৰিব নোৱাৰো য'ত মানে সৰুৰ পৰা আপুনি যদি সৰুৰ পৰা আপোনালোকে চাব খোজে আমাৰ অংকুৰৰ পৰা আমাৰ মাৰ্কশ্বিট আছে For more updates, like, share and subscribe this channel and press the bell icon.